Hello guys, welcome to my YouTube channel. যোৱাকালি অৰ্থাৎ 22 জুলাই 2019 তাৰিখৰ আবেলি 2:45 মান বজাত চন্দ্ৰয়ান-2 সফলতাৰে লঞ্চ কৰা হয়। তো আগন্তুক কম্পিটিটিভ এক্সামত ইয়াৰে কেইটামান আহিবলগীয়া MCQ লৈ আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিশ্চয় জানে যোৱাকালি অৰ্থাৎ 22 জুলাই 2019 তাৰিখে আবেলি 2:43 চন্দ্ৰয়ান-2 সফলতাৰে লঞ্চ কৰা হয়। তো তাৰ কেইটামান আজি কুৱেশ্যন লৈ আমি এই ভিডিঅ'টো আলোচনা কৰিম। তো 1 নম্বৰ কুৱেশ্যনটো দি আছে, হুইচ অফ দি ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ চন্দ্ৰয়ান-2। তো চন্দ্ৰয়ান-2ৰ বাবে তলৰ কোনকেইটা ষ্টেটমেণ্ট শুদ্ধ হয় আমি বিচাৰি উলিয়াব লাগে। তো এ নম্বৰ অপশ্যন দি আছে, চন্দ্ৰয়ান-2 ইজ এন এণ্ডোজেনিয়াছ মিছন। নিশ্চয় চন্দ্ৰয়ান-2 এটা আমাৰ কি হয় দেশীয় বা স্বদেশী পদ্ধতিৰে বনোৱা হৈছে। নিশ্চয় এই অপশ্যনটো ৰাইট হ'ব। তো বি নম্বৰ অপশ্যনটো দি আছে, চন্দ্ৰয়ান-2 মুন মিছন লঞ্চ ডেট ইজ ডিলেড। নিশ্চয় চন্দ্ৰয়ান-2 মিছনৰ আমাৰ কিছু তাৰিখৰ কি হয় বিলম্বিত হয়, কাৰণ 15 জুলাইত প্ৰক্ষেপ কৰাৰ কথা আছিলে, কিন্তু কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে কি হয় 22 জুলাইত প্ৰক্ষেপ কৰা হয়। নিশ্চয় এইটো ৰাইট হ'ব। তো চি নম্বৰ অপশ্যন দি আছে, ডিউৰিং চন্দ্ৰয়ান-2 লঞ্চিং এ টেকনিকেল স্নাগ ৱাজ অবজাৰ্ভ ইন এ লঞ্চ ভিজুৱেল ছিষ্টেম এট T56 মিনিট। তো কি হয় চন্দ্ৰয়ান-2ৰ লঞ্চিঙৰ সময়ত কিছু প্ৰযুক্তিগতভাৱে সমস্যাৰ সৃষ্টি হৈছিল। তো নিশ্চয় চিটো ৰাইট হ'ব। তো ইয়াৰে তিনিটা অপশ্যনে ৰাইট হ'ল, গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব ডি, অল দি এবভ। আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ, হোৱাট আৰ দি অবজেক্টিভছ অফ লঞ্চিং চন্দ্ৰয়ান-2 মুন মিছন। চন্দ্ৰয়ান-2ৰ মহাকাশত প্ৰক্ষেপ কৰাৰ উদ্দেশ্য কি আছিল? তো অপশ্যন দি আছে, টু মেপ দ্য ছাৰ্ফেচ অফ দি লুনাৰ ছাৰ্ফেচ। কি হয় এ নম্বৰ অপশ্যনটোত হয় চন্দ্ৰ বিশ্বৰ মানচিত্ৰৰ ল'বৰ বাবে পঠোৱা হৈছে। নিশ্চয় এইটো এ নম্বৰ অপশ্যনটো ৰাইট হ'ব। বি নম্বৰ অপশ্যন দি আছে, ছিগনেচাৰ অফ ৱাটাৰ আইচ অন দি লুনাৰ ছাৰ্ফেচ। চন্দ্ৰ বিশ্বৰ ওপৰত ৱাটাৰ আৰু আইচৰ স্বাক্ষৰ কৰিবৰ বাবে পঠাইছিল। নিশ্চয় বি নম্বৰ অপশ্যনটো ৰাইট হয়। চি নম্বৰ অপশ্যন দি আছে, টু কালেক্ট ডাটা অন মিনাৰেলছ এণ্ড ফৰ্মেশ্যন অফ ৰক। নিশ্চয় এইটোও ৰাইট হ'ব, কি খনিজ পদাৰ্থ আৰু শিলৰ গঠন তথ্য সংগ্ৰহ কৰিবৰ বাবে পঠোৱা হৈছে। নিশ্চয় এইটোও ৰাইট হ'ব। গতিকে তিনিটা অপশ্যনে ইয়াৰ শুদ্ধ ওলাল, গতিকে ইয়াৰ ডি ইজ দ্য ৰাইট এনচাৰ হ'ব, অল দি এবভ। আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ, হুইচ ৰকেট উইল কেৰি চন্দ্ৰয়ান-2 ইনটু দ্য স্পেচ। তাৰমানে কোনখন ৰকেটৰে চন্দ্ৰয়ান-2 আকাশলৈ প্ৰক্ষেপ কৰা হৈছে। তো অপশ্যন দি আছে, এ নম্বৰ অপশ্যন PSLV, বি নম্বৰ অপশ্যন GSLV, চি নম্বৰ অপশ্যন GSLV MK3, ডি নম্বৰ অপশ্যন RLV-TD। ইয়াৰে চি নম্বৰ অপশ্যনটো ৰাইট হ'ব। চি নম্বৰ অপশ্যন GSLV MK3 জানেৰে কি হৈছিল চন্দ্ৰয়ান-2 চন্দ্ৰত পৃষ্ঠত পঠোৱা হৈছিল। আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ, একৰ্ডিং টু ইছৰ চন্দ্ৰয়ান-2 মুন মিছন উইল এক্সপ্ল'ৰ হুইচ এৰিয়া অফ দি মুন। ইছৰৰ মতে চন্দ্ৰয়ান-2য়ে চন্দ্ৰৰ পৃষ্ঠৰ কোনখন ঠাইত কি কৰিব এক্সপ্ল'ৰ কৰিব, অৰ্থাৎ নিৰীক্ষণ কৰিব। তো ইয়াৰ অপশ্যনকেইটা দি আছে, মুনছ নৰ্থ প'ল, বি নম্বৰ অপশ্যন মুনছ ছাউথ প'ল, চি নম্বৰ অপশ্যন মুনছ নৰ্থ ৱেষ্ট পাৰ্ট, ডি নম্বৰ অপশ্যন আনএক্সপ্ল'ৰ্ড পাৰ্ট অফ দি মুন। ইয়াৰে বি নম্বৰ ইজ দ্য ৰাইট এনচাৰ হ'ব, কাৰণ আমাৰ চন্দ্ৰৰ দক্ষিণ মেৰুৰ নিৰীক্ষণ কৰিবৰ বাবে আমাৰ চন্দ্ৰয়ান-2 প্ৰক্ষেপ কৰা হয়। তো বি নম্বৰ ইজ দ্য ৰাইট এনচাৰ। আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ, চন্দ্ৰয়ান-2 স্পেচ ক্ৰাফ্ট হেজ হাউ মেনি মডেলছ। যে চন্দ্ৰয়ান-2ৰ মহাকাশ যানখনত কেইমানটা মডিউলছ আছিল? অপশ্যন দি আছে 2, বি নম্বৰ অপশ্যন 3, চি নম্বৰ অপশ্যন 4, ডি নম্বৰ অপশ্যন 5। ইয়াৰ আমাৰ চন্দ্ৰয়ান-2ৰ মহাকাশ যানখনত 3টা মডিউলছ আছিল। ইয়াৰে গতিকে বি নম্বৰ ইজ দ্য ৰাইট এনচাৰ হ'ব।
তিনিটা মডিউল আছিল চন্দ্ৰয়ান 2 লুনাৰ মিছন কম্প্ৰাইজ চন্দ্ৰয়ান 2ৰ মহাকাশ মিছনত চন্দ্ৰয়ান 2ৰ চন্দ্ৰ মিছনত কি সংক্ষিপ্ত হৈ আছে কি জড়িত হৈ আছে এ নম্বৰ অপশ্যন দি আছে এন অৰ্বিটৰ বি লেণ্ডাৰ চি ৰ'ভাৰ ডি অপশ্যন আছে অল দি এবভ গতিকে ইয়াৰ তিনিওটাই জড়িত হৈ আছিলে গতিকে ডি ইজ দ্য ৰাইট এনচাৰ হ'ব অল দি এবভ আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ স্পেচ ক্ৰাফ্ট লেণ্ডাৰ ইজ অলছ' নাউন এজ স্পেচ ক্ৰাফ্ট অৰ্থাৎ মহাকাশ যানখনত লেণ্ডাৰক আকৌ কোৱা হয় কি কোৱা হয় এইটো অপশ্যন দি আছে বিক্ৰম বিজয় বিক্ৰমাদিত্য নন অফ দি এবভ ইয়াৰে ৰাইট এনচাৰ হ'ব এ কিয়নো বিক্ৰম নামটো আহিছিলে আমাৰ ফাদাৰ অফ দি স্পেচ বুলি কোৱা হয় আমাৰ ইণ্ডিয়াৰ বিক্ৰম চাৰাভাই তো বিক্ৰম চাৰাভাইৰ নামত এইটো ৰাখিছিলে নামটো বিক্ৰম তো এ ইজ দ্য ৰাইট এনচাৰ হ'ব বিক্ৰম আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ হুইচ অফ দি ফলোইং ষ্টেটমেণ্ট আৰ কাৰেক্ট এবাউট ৰ'ভাৰ ROVER অপশ্যন দিয়া আছে এ নম্বৰ অপশ্যন ৰ'ভাৰ ইজ অলছ' নাউন এজ প্ৰজ্ঞান তো ৰ'ভাৰক আৰু এটা কি বুলি জনা যায় প্ৰজ্ঞান বুলিও জনা যায় তো এইটোও ৰাইট হয় অপশ্যন নম্বৰ এ ৰাইট বি নম্বৰ অপশ্যন অন দ্য লুনাৰ ছাৰ্ফেচ ইট উইল টেষ্ট মিনাৰেল এণ্ড কেমিকেল কম্পজিশ্যন তো বি নম্বৰ অপশ্যনটো হয় কি হয় লুনাৰ ছাৰ্ফেচ চন্দ্ৰপৃষ্ঠত খনিজ আৰু ৰাসায়নিক পদাৰ্থৰ টেষ্ট কৰিবৰ কাৰণে পঠোৱাইছে নিশ্চয় এইটোও ৰাইট হ'ব তো এই দুটা অপশ্যনে ৰাইট হ'ল গতিকে চি নাম্বাৰ ইজ দ্য ৰাইট এনচাৰ হ'ব বোথ এ এণ্ড বি গতিকে চি নাম্বাৰ ইজ দ্য ৰাইট এনচাৰ আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ হোৱাট ইজ দ্য অৰ্বিটৰ মাছ অফ চন্দ্ৰয়ান 2 চন্দ্ৰয়ান 2ৰ অৰ্বিটৰ ভৰ কিমান আছিলে তো অপশ্যন দিয়া আছে এ নম্বৰ অপশ্যন 2090 কিলোগ্ৰাম বি নম্বৰ অপশ্যন 2209 কেজি চি নম্বৰ অপশ্যন 2379 কেজি ডি নম্বৰ অপশ্যন 2390 কেজি ইয়াৰে চি ইজ দ্য ৰাইট এনচাৰ 2379 কেজি চন্দ্ৰয়ান যানৰ অৰ্বিটৰৰ ভৰ আছিলে 23979 কেজি চি ইজ দ্য ৰাইট এনচাৰ আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ হুইচ চেণ্টাৰ হেড লঞ্চ দ্য চন্দ্ৰয়ান 2 চন্দ্ৰয়ান 2ৰ যানখন চন্দ্ৰয়ান 2ৰ কোনখন চেণ্টাৰৰ পৰা লঞ্চ কৰা হয় আমাৰ অপশ্যনকেইটা দিয়া আছে এ নম্বৰ অপশ্যন বেংগলোৰ বি নম্বৰ অপশ্যন শ্ৰীহৰিকটা চি নম্বৰ অপশ্যন আহমেদাবাদ ডি নম্বৰ অপশ্যন মহেন্দ্ৰগিৰি ইয়াৰে বি নম্বৰ ইজ দ্য ৰাইট এনচাৰ হ'ব শ্ৰীহৰিকটাৰ পৰা লঞ্চ কৰা হয় চন্দ্ৰয়ান 2 আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ চন্দ্ৰয়ান 2 ইজ দ্য ডেছ লুনাৰ মিছন অফ ইণ্ডিয়া চন্দ্ৰয়ান 2 আমাৰ চন্দ্ৰ মিছনৰ বাবে এইটো কেই নম্বৰ ভাৰতৰ বাবে কেই নম্বৰ আছিলে তো ইয়াৰ অপশ্যনকেইটা দি আছে 1 2 নম্বৰ অপশ্যন 2nd চি নম্বৰ অপশ্যন 3rd ডি নম্বৰ অপশ্যন 4 ইয়াৰে বি নম্বৰ ইজ দ্য ৰাইট এনচাৰ হ'ব 2nd কিয়নো ইয়াৰ আগতে আৰু এটা চন্দ্ৰয়ান 1 পঠোৱাইছিল এইটো 22 অক্টোবৰ 2008ত পঠোৱাইছিল 22 অক্টোবৰ 2008ত পঠোৱাইছিল আৰু নেক্সট চন্দ্ৰয়ান 2টো আমাৰ প্ৰক্ষেপ কৰা হয় 22 জুলাই 2019 তো ইয়াৰে ৰাইট এনচাৰ হ'ব বি নম্বৰ অপশ্যনটো 2nd তো এইখিনিয়ে আজিৰ ভিডিঅ'টো আছিলে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ